দেখিলে ৰাইজ, এয়া হৈছে অসমীয়া বোৱাৰীৰ আচল চৰিত্ৰ। মানে আজিকালি কিছুমান বোৱাৰীৰ হৈছে কি নে খজুৱতি মলম আনি দিব পৰা নাই গিৰিয়েকে। আৰে ভাই, তহঁতি যদি নিজৰ মাইকীকেইজনীক চম্ভালিব নোৱাৰ তেতিয়াহ'লে ঘৰতে মেখেলা পিন্ধি থাক, হাতত খাৰু পিন্ধি ল, কিন্তু ফেচবুকত এনেকৈ বলীয়া গৰুৰ নিচিনাকৈ এৰি নিদিবি এনেকুৱা ফাং ফুং কামবিলাক কৰি থাকিবলৈ। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ বৰা ইউটিউব চেনেল। আজি আমি আলোচনা কৰিম এনেকুৱা কিছুমান অসমীয়া ছোৱালী আৰু বোৱাৰীৰ বিষয়ে যিয়ে নেকি নিজৰ শৰীৰটো আচলতে প্ৰদৰ্শন কৰি বা ল'ব খোজে, কিন্তু অকণো লাজ নাপায়। আপুনি সিহঁতক যিমানে বেয়াকৈ নকওক কিয়। তেন্তে ব'লক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ফুলেশ্বৰী ভণ্টি, তুমি বুকুৰ ফুল পিছতো সৰাব পাৰিবা, কিন্তু তাৰ আগতে জীৱনটো গঢ় দিবলৈ শিকা। আৰু আপোনালোকে ভুল নকৰিব যে এইজনী ছোৱালী সৰু হৈ আছে বুলি, কাৰণ এই সকলোখিনিয়ে ডাঙৰ। এই এনেকুৱা এজনী ছোৱালী যি নেকি বুকুৰ ফুল ফুলিব খোজোতেই সৰাই পেলোৱা মানুহে। প্ৰথমতে কিছুমান এনেকুৱা বনৰীয়া ছোৱালীয়ে নিজৰ বুকুখন দেখাই দেখাই ল'ৰাক উত্তেজিত কৰিব খোজে, আৰু যেতিয়া এটা ল'ৰালৈ কম বয়সতে বিয়া হৈ যায় আৰু তাৰপিছত যেতিয়া ঘৰলৈ মাৰপিট কৰি খেদাই পঠায়, তেতিয়া আচলতে বুকু দেখাটো বাদেই দিয়ক, সেইজনী ছোৱালীক আপুনি গাঁৱতো নেদেখে। আৰে বাইদেউ, এইটো বিহু গীত হয়, বয়ফ্ৰেণ্ডক ৰাতি ভিডিঅ' কলত দেখুওৱা প্লেটফৰ্ম এখন নহয়। বিহুত আচলতে কি ড্ৰেছ পিন্ধিব লাগে, কি ড্ৰেছ পিন্ধিব নালাগে, সেইটো এজনী অসমীয়া ছোৱালী হৈ আপুনি জনা উচিত। আপোনাৰ ব্ৰাটো পিন্ধি বিহু গালেই মানুহে আপোনাক ভাল নুবুলে, আপোনাক মানুহে নেওচাহে দিছে। গতিকে আগলৈও যদি তেনেকুৱা আচলতে বিহু গানত আপুনি ৰিলছ বনাই চাব, এইবাৰ আকৌ আপুনি পেণ্টি পিন্ধি কিন্তু বিহু নবনাব দেই। মইনো কি কৈ আছোঁ, সেইখিনি ছোৱালীক আপোনালোকে বাৰে বাৰে ক'লেও নুবুজে যে এইটো কাম নকৰিবি, এইটো কাম নকৰিবি, কাৰণ এহঁতৰ মূৰত অকল এটা বেয়া ধান্দাই সোমাই থাকে। কেনেকৈ পেণ্টিটো পিন্ধি মানুহক দেখাব পাৰোঁ, কেনেকৈ ব্ৰাটো পিন্ধি মানুহক দেখাব পাৰোঁ। আৰে ভাই, তহঁতৰ এইকেইটা বস্তু কোনে চাবলৈনো ৰৈ থাকে? এনেই ফেচবুকখন মই কেলৈ গেলাই থাকোঁ দেই। আৰে কি কথা কোৱা তুমি? তোমালৈ কোনে আশা কৰিব? ওলমি গৈ মাটি চুই আছে, আৰু সেইজনী ছোৱালীক কোনে নিব সাহস কৰিবলৈ? চুলি কথা কৈছোঁ দেই গাইছ। মানে বন্ধুসকল, মই এটা কথা বুজি নাপাওঁ, সিহঁতি যে ইমান বেয়া বেয়াকৈ বনায় ভিডিঅ'বিলাক, গাঁৱৰ মানুহে বাৰু নাচায় নেকি, নে ঘৰৰ মানুহে এইবিলাক ভিডিঅ' বাৰু দেখি নাপায় নেকি? যদি কেনেবাকৈ দেখিও পায় তেতিয়াহ'লে একো নকয় নেকি বাৰু সিহঁতক? যদি এনেকৈ মানে দেখিও যদি একো নকয়, তেতিয়াহ'লে এইবিলাক ছোৱালী কিন্তু আগলৈ ৰজা নকৰে দেই। আৰে ভণ্টি, কিয় ইমান জোকাৰি আছা? বুকুত খজুৱতি হৈছে নেকি? যদি খজুৱতি হৈছে মলম খানা, কিন্তু আমাৰ আগত কিয় দেখাব লাগে জোকাৰি জোকাৰি? সঁচা কথা যদি ক'বলৈ যাওঁ বন্ধুসকল, সিহঁতৰ গাত অলপো ভুল নাই, কাৰণ সিহঁতৰ খজুৱতিটো জন্মগত, মানে মাক বাপেকো আছে চাগে, বা মাক বাপেকে আচলতে এই বস্তুভাগ যেতিয়া কিনিবলৈ গৈছিলে নিশ্চয় চাগে তাত ফুটা আহিলে, আৰু ফুটা টকাৰ কাৰণে এনেকুৱা প্ৰাণী জন্ম হ'বলৈ পালে, আৰুনো কি ক'ম আৰু।
এৰি নব আপোনাৰ সপোনো ভাঙি নাযায় আশাও ভাঙি নাযায় চব ঠিকে থাকিব খালি আপুনি ভালকৈ ভিডিঅ' বনাব লাগিব আৰু পিছফালে যে যিখন বেটেৰী ৰিক্সা আছে সেইখন নিশ্চয় আপোনাৰ হাজবেণ্ডে চলায় গতিকে হাজবেণ্ডক বেটেৰী ৰিক্সাখন চলাই আহি অকণমান শান্তিত শুবলৈ দিব গম পাওঁ আপুনি বৰকৈ আমনি কৰে কাৰণ হাজবেণ্ড থকাৰ পিছতো আপোনাৰ ইমানো খজুতি হ'ব লাগেনে নাই বন্ধুসকল সিহঁতক আৰু কৈ লাভ নাই কাৰণ যাৰতো খজুতি আছে থাকিবই আৰু ইহঁতক এটাইতো কাম নিদিয়ে ভলুকা বাঁহৰ ইমানটো আনি দিলেও কাম নিদিয়ে মানে খজুতিটো সিহঁতৰ জন্মগতভাৱেই আছে মানে চ' সিহঁতক আৰু বেছিকৈ লাভ নাই যদি আপোনালোকৰ ঘৰৰ ওচৰত এনেকুৱা কোনোবা হতপতীয়া মানুহ আছে যি নেকি অৰ্ধ অলংগ হৈ পেলাই ভিডিঅ' বনাই গোটেই গাঁৱৰ নামটো খাৰাপ কৰি আছে সিহঁতক এটাই উপায় দিব অকলে লগ কৰি যে ভোট জলকীয়া ৰস অকণ তাত অকণমান মাৰি পেলানি এঘণ্টামান আচলতে থাকিবলৈ ক'ব নিশ্চয় সিহঁতি সুফল পাব বাই বন্ধুসকল আজিলৈ ইমানেই আৰু আপোনালোকৰ ওচৰতো যদি এনেকুৱা কিছুমান আচলতে ভিডিঅ' আছে মোলৈ আপোনালোকে প্ৰেৰণ কৰিব পাৰে ইনষ্টাগ্ৰামত গৈ ইনষ্টাগ্ৰামতো মোৰ বিকাশ বৰা বুলি আছে আৰু যদি কোনোবা চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাৰণ মই দৈনিক এটাকৈ মনোৰঞ্জনধৰ্মী ভিডিঅ' আনিবলৈ চেষ্টা কৰোঁ আৰু মোৰ মূল উদ্দেশ্য হ'ল যে সমাজৰ পৰা আৱৰ্জনাবোৰ আঁতৰাই দিয়া বাই